নমস্কাৰ, মই পপিয়ে মোৰ চেনেল পপিএম ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আগতকৈ বেলেগ, মানে তাঁত লগোৱা ভিডিঅ'। তাঁত কেনেকৈ লগাই ববিন বটাৰ পৰা ৰাঁচ ভৰাই ৰাঁচ চলোৱালৈকে দেখুৱাম। এয়া ববিন বাতি হলত মই এয়া শালত মহুৰাখিনি এনেকৈ লগাই ল'লোঁ। আঁচুৰ দিছোঁ গোলপীয়া ৰঙৰ, চাদৰ লগাইছোঁ, কেইবাটিমান নিলোঁ সেয়া। তাৰপিছত দেখুৱাম, তেতিয়া মানে ভিডিঅ' বনাবলৈ নহ'ল। এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ ববিনবোৰৰ পৰা সূতাবিলাক হাতত পকাই খুঁটিকেইটাত লগাই ইমূৰৰ পৰা সিমূৰলৈ নিয়ে। এয়া মায়ে নি আছে, মই প্ৰথমতে নিলোঁ। নি মোক যিমানহে ৰ'দ দিছে, মানে বহুত গৰম উঠিছে। অলপ বহিলোঁ, মায়ে নিছে। তাৰপিছত আকৌ মই নিয়া দেখুৱাম। এয়া ৰছীবিলাক এনেকৈ এডাল এডালকৈ হাতত পকাই গোটেইকেইডাল পকাই লৈ সেই খুঁটিকেইটা দেখিছে নহয়, খুঁটিকেইটাত ভৰাই খুঁটিকেইটাত কেনেকৈ ভৰাই সেয়াও দেখুৱাম। এয়া এনেকৈ পাকটো দি ভৰাওঁতে সাৱধান, য'ত লাগে। এয়া মোৰ অকণমান য'তেই লাগিলে। এইফালৰ পৰা টানি দিব লাগে, এইফালৰ পৰা টানি দিলেহে মানে সূতাখিনি টান হয়। যদি টানি নিদিয়ে এনেকৈ ঢিলা হৈ যাব, পিছত ৰাঁচ চলাওঁতে ঢিলা হয়। তাৰপিছত এই মহুৰাটোৱে এনেকৈ ভৰাই টানি লৈ যাওঁ ইমূৰৰ খুঁটিকেইটাত লগাবলৈ, মানে নহ'লে মহুৰাটো নল'লে হাতত কাটে আৰু টানিব নোৱাৰি দেই। এনেকৈ লাহে লাহে নি থাকিব লাগিব। স্পীডত যাব নোৱাৰি, স্পীডত গ'লে মহুৰাৰ পৰা সূতা ছিগি যায়। সেইকাৰণে এনেকৈ লাহে লাহে নি ইমূৰত থ'বগৈ লাগিব। ইমূৰৰ খুঁটিকেইটাতো তেনেকৈ পাক দিয়ে থ'ব লাগিব। মই 6খন লগাইছোঁ পকোৱা সূতা চাদৰ। গৰমত যিহেতু ঘৰত পকোৱা সূতা চাদৰ পিন্ধিবলৈ ভাল, সেয়ে পকোৱা সূতা লগাইছোঁ। কিনাবোৰ গৰমো উঠে আৰু বেয়াও লাগে লৈ। কপাহী সূতা চাদৰবোৰে লৈ থাকিবলৈ ভাল ন, সেইকাৰণে নিজেই লগাইছোঁ। ইয়াত আনি এখন হাতে কেমেৰাটো ধৰি এখনতে থ'বলৈ দিগদাৰ হৈছে। প্ৰথমতে এডাল এইফালে পকাব লাগিব, বাওঁফালৰডাল সোঁফালে পকাব লাগিব, পাক দিব লাগিব সোঁফালৰডাল বাওঁফালে। এনেকৈ টানিলে হ'ল। দেখিলে নহয় কেনেকৈ থ'লোঁ তাত। আকৌ এবাৰ দেখুৱাই দিম সূতাখিনি কেনেকৈ পাক দিয়ে হাতত। এয়া আকৌ আনি আছোঁ। যিমানহে ৰ'দ দিছে, মূৰতে গামোচা এখন লৈ এয়া এনেকৈ আনি আছোঁ। ছাঁ মানে নাই, দুপৰীয়া ছাঁ নপৰে, আকৌ পিছবেলাহে ছাঁ পৰিব। এনেকৈয়ে লাগি থাকোঁ, কষ্ট হয় তাত লগাওঁতে। এনেকৈ অহা যোৱা কৰি ভৰি বিষায়, আকৌ কঁকাল বিষায় বহি বহি, ৰাঁচ বওঁতে, তোলোতে, আকৌ তাঁত বওঁতে বাউসি বিষায়। তথাপিও বৈ হোৱাৰ পিছত কাপোৰকেইখন চায়ে ভাল লাগে, নিজেই বোৱা। সূতাখিনি মূৰৰ পৰা সিমূৰলৈ চাদৰখনৰ বহলৰ জোখত মানে নি হ'ল। এতিয়া এয়া মায়ে এনেকৈ সূতাকেইটা খুলি এনেকৈ দাং মাৰি এডাল ভৰাই, এতিয়া আকৌ ৰাঁচ ভৰাবৰ কাৰণে বহলকৈ মেলি দুফালে দুটা খুঁটি মাৰিব। কেনেকৈ কি কৰে দেখুৱাই আছোঁ, চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু ভিডিঅ'টো মানে এতিয়া এইটো ভিডিঅ' ৰাঁচ ভৰাই চলোৱালৈকেহে দেখাম। ব তোলাখিনি বেলেগ এটা ভিডিঅ'ত দেখাম, মানে একেলগে দেখালে দীঘল হৈ পৰেগৈ ভিডিঅ'টো। ৰ'দটো পূৰা পৰিব এতিয়া এইখিনিত। এয়া খুঁটি পুটি হৈ গ'ল। এতিয়া ৰাঁচ ভৰাম। ৰাঁচত সূতা কেনেকৈ ভৰাই সেয়া দেখুৱাম। বহুত ৰ'দ, মানে বাৰাণ্ডাটো পিছফালে ৰ'দ পৰিছে, সেনেকৈ চুৰিয়া এখনকে আঁৰি লৈছোঁ। এয়া ৰাঁচ ভৰোৱাৰ কাৰণে ৰাঁচখন আনিছোঁ আৰু এডাল শলি আনিছোঁ, আৰু লগত ৰাঁচ ভৰোৱাটো। ৰাঁচ ভৰাবলৈ 3টা বস্তুৱে লাগিব, ৰাঁচখন, শলি আৰু মেইন বস্তু ৰাঁচ ভৰোৱাটো। ৰাঁচ ভৰোৱাটোক আপোনালোকে কি বুলি কয়? মই ৰাঁচ ভৰোৱা বুলিয়ে কওঁ। আৰু এই
ৰাঁচখন মানে কেনেকৈ লয় দেখাইছোঁ। এইটো গাঁঠনিটো যে গাঁঠনিটো পাৰে দি লয় আৰু গাঁঠনি নথকা ছাইডটো গাৰ পাৰে দি লয়। এয়া দুডাল মই ভৰালোৱে আৰু বাকীকেইডাল কেনেকৈ ভৰাই আছোঁ দেখুৱাই আছোঁ। এডাল এডালকৈ ইফালৰ সূতা এনেকৈ উলিয়াই লৈছোঁ, নহ'লে য'ত থাকে মানে এডাল এনেকৈ উলিয়াই লৈ ইফালে ডাংডালত আছে দেখিছে নহয় সূতাকেইডাল। তাৰপৰা এইফালৰ পৰা মই এতিয়া কেনেকৈ ৰাঁচ ভৰোৱাটো ভৰাই সূতাখিনি ইফালৰ পৰা টানি আনিম চাব দেই। এইয়া সূতাডাল এনেকৈ ৰাঁচ ভৰোৱাটোত লগাই দিছোঁ, তাৰপিছত এইফালে টানি আনিছোঁ দেখিলেনে, টানি আনিছোঁ এয়া। তাৰপৰা আকৌ কিনাৰৰ সূতাটো এটি ৰাঁচ ভৰোৱাটো ভৰাই দিছোঁ, আকৌ বেলেগ এডাল সূতা আনিছোঁ। এই ৰাঁচ ভৰাওঁতে মন কৰিব যাতে ৰাঁচৰ কাঠিবোৰ থাকি নাযায় দেই। ধুনীয়াকৈ ইটোৰ পিছত সিটো কাঠি ফুটাৰ মাজত মানে ৰাঁচ ভৰোৱাটো ভৰাই ভৰাই ইফালৰ পৰা সূতা টানি আনি এই পাৰ কৰি এই শলিটোত ভৰাই দিম। এইয়া এনেকৈ ভৰাই দিওঁ, দেখিলে নহয়। তেনেকৈয়ে গোটেইখিনি মই ভৰাই শেষ কৰিম। এতিয়া এই গাঁঠিটো যে দি থৈছোঁ ৰছীডালে, সেই গাঁঠিটোলৈকে ভৰাম। মানে সিমানখিনিলৈকে ভৰালে চাদৰখন ধুনীয়া বহল হ'ব। জোখা আছে মানে এখন চাদৰ জুখি লৈ ৰাঁচখন হিচাপ কৰি থৈছোঁ। সেয়া বেক চাইডে কেনেকৈ দেখি ৰাঁচ ভৰাই থাকোঁতে সেয়া দেখাইছোঁ। গৰমত ঘামি জামি গৈছোঁগৈ মানে ইমানখিনি এয়া ভৰালোঁ দেখিলে নহয়। আৰু বকা সূতাখিনি আকৌ এনেকৈ এডাল এডালকৈ উলিয়াই লৈছোঁ। এনেকৈ উলিয়াই ল'লে মানে পটাপট আনি থাকিব পাৰিয়ে পাৰে ৰাঁচ ভৰোৱাটোত, নহ'লে দেৰি হয়। এয়া এনেকৈ ভৰাই আছোঁ। আকৌ কৈছোঁ ৰাঁচ ভৰাওঁতে মানে ৰাঁচখন ভালকৈ চাই যাব লাগে দেই। কেতিয়াবা মানে কাঠি থাকি যায়, কাঠি যদি থাকি যায় পিছত কাপোৰখন বওঁতে কাপোৰখন হেৰেঙা হৈ যায়, দেখি বেয়া লাগে। সেইকাৰণে মানে ভালকৈ চাই থাকিব লাগে। আৰু যে এই ৰাঁচ ভৰোৱাটো ইমান সহজ নহয়, চকুৰে ৰাঁচখন চাই থাকোঁতে মানে জিলিং লালাং দেখি যায়গৈ। বিশেষকৈ মানে ৰঙীল সূতা হ'লে যে আৰু বেয়া, চকুৰে এনেই কিবা কিবি দেখি যায়গৈ। বগা সূতাখিনিত বাৰু অলপ ভালেই। মই অলপ হেৰেঙা ৰাঁচ এখন লৈছোঁ, সেইকাৰণে পটাপট হৈছে। ঘন ৰাঁচবোৰ ল'লে যে আৰু বেয়া, সেইকাৰণে হেৰেঙা ৰাঁচখনকে লৈছোঁ। কাপোৰখনো পাতল হয়, তেতিয়া ল'বলৈও ভাল লাগে, পাতল পাতল লাগে। আঁচুৰটো চিম্পুলকৈ দিছোঁ, বৰ বেছি ষ্টাইল কৰি থকা নাই, ঘৰতে ল'ম। এয়া দেখিছেনে গোটেই ৰাঁচখন মোৰ ভৰাই হৈ গ'ল। ইমূৰৰ পৰা সিমূৰলৈ গোটেই ৰাঁচখন ভৰাই হৈ গ'ল। বহুত বহল দিছোঁ দেই চাদৰখন, মানে জোখত দিছোঁ আৰু ঠেককৈ নাই লগোৱা। আকৌ এতিয়া এইটো কাম হোৱাৰ পিছত আহিলে ৰাঁচ চলোৱা। ৰাঁচখন এয়া অকণমান আগত নি থলোঁগৈ দেখিলে নহয়। তাৰপৰা এই হলিডালত যে সূতাখিনি ভৰাইছিলোঁ, সেই হলিডাল এতিয়া এই তুলুঠাটোৰ ভাগটোৰ মাজত লগাব লাগিব। এই এনেকৈ খাপ খুৱাই লগাব লাগিব। মায়ে যে ইফালে সিফালে মাৰি এডাল জুখিলে দেখিছেনে, মানে সমান হৈছেনে দুয়োফালে তুলুঠাটো সমানে বাঢ়ি আছেনে কাপোৰখনৰ পৰা, সেইটো জুখিলে। জুখি পেলাইনি এতিয়া সেই হলিডাল তাত ভৰাই এনেকৈ মেৰিয়ালোঁ। এয়া দেখিলেনে, মেৰিয়াই ৰাঁচখন ইমানখিনিলৈকে চলালোঁ। এয়া পিছদিনাহে ভিডিঅ' দি, আগদিনা মানে সেই ৰাঁচ ভৰাই থৈ দিলোঁ। গধূলি হৈছিলেগৈ, নভৰালোঁ আৰু মানে কাম নকৰিলোঁ। এয়া এতিয়া ৰ'দ যিহে, দুপৰীয়া ৰ'দ মানে সোনকালে ৰাতিপুৱাই ৰ'দটো ওলায়ে যিহেতু, কিমান ৰ'দ মানে ঘামি জামি জোল বৈ গৈছোঁগৈ। এয়া এনেকৈয়ে চলাই আছোঁ আৰু মূৰতে কাপোৰ এখন লৈ ৰাঁচখন এই এনেকৈ ফনিয়াই ফনিয়াই চলাই আছোঁ। ফনিয়াও মানে এইকাৰণে, এইবোৰ দেখিছেনে য'ত লাগে, য'তবোৰ লাগিলে টানি দিলে সূতাবোৰ ছিগি যাব, সেইকাৰণে ফণিখনে মানে লাহে লাহে ফনিয়াই হাতে এৰুৱাই এৰুৱাই এনেকৈ ৰাঁচখন টানি টানি একদম ইটো মূৰত পোৱাই দিমগৈ। তাৰপৰা লগে লগে সেই হলি নহয় চিৰি হয়, চিৰিকেইপাতো আনি থাকিব লাগিব। ৰ'দ বহুত দিছে, একদম ইমান টেক টেককৈ ৰ'দ দিছে কৈছোঁ নহয়, মোৰ ঘাম বাজ হৈ গৈছেগৈ। আৰু দুখনমান আছে চলাবলৈ, দুখন আধা আছে। এয়া দেখিলেনে, আকৌ তুলুঠাটোত সূতাখিনি মেৰিয়াই মেৰিয়াই ছাহলৈ অলপ আনি লৈছোঁ। ইয়াৰ পিছত বৰ কেনেকৈ তোলে তাক দেখুৱাম। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব।